তো হে গাইজ ৱেলকাম বেক টু দিছ নিউ ভিডিঅ'। তো এতিয়া আমি আছোঁ এই পাহাৰৰ মাজত, পূৰা পাহাৰৰ মাজত আছোঁ এতিয়া। পাহাৰটো হৈছে চৰাইদেউ পাহাৰৰ মাজত আছোঁ। তো মই যিটো আনিছিলোঁ কেম্পিং গেছটো বহুত দিন ব্যৱহাৰ কৰা নাই। তো ভাবিলোঁ সেইকাৰণে যে কেম্পিং গেছটো ব্যৱহাৰ কৰি দিওঁ। তো কেম্পিং গেছটো ব্যৱহাৰ কৰিবলৈ লৈ আহিলোঁ আজি। তো আজি হ'ব ওপৰত পূৰা মাংস পাৰ্টি হয় নাই। ব'লক এতিয়া মোৰ লগত ওপৰলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ আমি এইটো যিটো এৰিয়াত আহিছোঁ বহুত ওখ এৰিয়া হয়। তো আহোঁতে পূৰা ভাগৰ লাগি গ'ল। তো এইফালে বনাই আছে, মাংস বনাই আছে এইফালে। তো মাংস বনাবলৈ আনিবলৈ কিছুমান বস্তু পাহৰি থাকিলোঁ, যেনে ৰেড চিলি আনিব পাহৰি থাকিলোঁ, জলকীয়া মানে এক্সট্ৰাকৈ জলকীয়া আনিব পাহৰি থাকিলোঁ। মানে পটাপট মানে হঠাতে প্লেনিং কৰা হৈ গ'ল। তো সেইকাৰণে চব পাহৰি থাকিলোঁ আনিবলৈ। টাইমো বহুত হ'ল, সময় বহুত হ'ল। এতিয়াতো সময় হৈছে প্ৰায় 4:30 5টা বাজিল ন, 5টা বাজিলে এতিয়া সময়। তো 5টা বজাততো মানে পটকৈ আমি প্লেনিং কৰোঁ যে যাওঁ বোলো পাহাৰৰ ওপৰতে খানা প্লেনিং এটা কৰোঁগৈ। আৰু দোকান 5টা বজাৰ লগে লগে তো নহয় 4টা বজাতে বন্ধ কৰি দিয়ে দোকান। তো 4টা বজাৰ লগে লগে আমাৰ ইয়াত দোকান চব বন্ধ কৰি দিয়ে। তো সেইকাৰণে অলপ জল্দি মানে পটাপট কৰা নিচিনা হ'ল আৰু। তো সেইকাৰণে দোকানবোৰ বন্ধ হৈছিলে, আমাৰ মনতো নপৰিলে আনিব। আমাৰ ইয়াত কচু খাই দিব সমস্যা ন লগত মই বস্তু গেভি কৰিবলৈ হয় নাই। তো এতিয়া বনাই আছোঁ। তো এতিয়া মছলা চছলা একো দিয়া নাই। তো মছলা দিয়া টাইম আহিব লাহেকৈ। তো মছলা দিব লাগিব। এতিয়া অলপ বইল প্ৰাৰ্থনা কৰি আছে আৰু সিজাইছোঁ। তো এইটো গেছটো মোৰ এইটো কেম্পিং গেছটো আছিলে। এইটো হৈছে বিউটেন গেছ আৰু এইটো ষ্টভটো। তো আনিছিলোঁ বহুত দিন থৈ দিয়া আছিলে। তো আজি আকৌ ষ্টাৰ্ট কৰিছোঁ, আজিৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু ন। আকৌ আমি লাহেকৈ সেইটো পিকনিকৰ ছিজন আহিয়ে গৈছে ন, ক'ত যাবলৈ আমি খাব লাগিব এইদিনত। খাব লাগিব আমি এইদিনত খানা এটা খাব লাগিব ভালকৈ আমি। তো ইয়াত মানে এখন পেনখন অলপ সৰু হৈছে। তো বেছিকৈ সেইকাৰণে মানুহ ল'লে দিগদাৰ হৈ যাব হয় নাই। মাংস কমিয়ে যাব পিছত বেছিকৈ মানুহ লৈ ল'লে। মাংস বস্তু বেলেগ আমাৰ আইটেম নহ'ব বনাব পৰা। ধেৰ আইটেম বনাব পৰা নহ'ব। কিন্তু মই ভিডিঅ' দেখাত মানে 2 কেজি ওজনৰ কুকাৰ, মানে 2 কেজি ভাত বনাব পৰা কুকাৰ দি দিছে ইয়াৰ ওপৰত মানে ইউটিউব ভিডিঅ' দেখাৰ মতে। তো আমিও দি চাব লাগিব, কুকাৰ এটা দিব লাগিব ন, ভাতটো বনাম আৰু এদিন সেই ওপৰলৈ যাম, একদম ওপৰলৈ যাম। এই ওপৰত দেখিছে নহয়, তাৰ ওপৰত খামগৈ এদিন, ধুনীয়াকৈ বনাই মেলি খামগৈ। তো এতিয়া এইটো চাই থাকক। এতিয়া আমাৰ এজন আছে মাষ্টাৰ চেফ, নিমখ দিছে। তো নিমখ দিছে ইয়াত আৰু মছলা পাতি দিব লাহেকৈ। বৰ্তমান ফ্ৰাই কৰি আছে বস্তুটো, মাংসখিনি ফ্ৰাই কৰি আছে। হেতা পাত হৈছে বাঁহৰ হেতা। তো আমি নিজে বনাই লৈছোঁ চব। যেতিয়া আমি যোগাৰ কৰিব পাৰিছোঁ ন, হেতা এখনো যোগাৰ কৰি লৈছোঁ। এইটো কিন্তু বাঁহৰ হেতাখন এতিয়া বনোৱা নহয়। ইয়াৰ আগৰবাৰ যেতিয়া আমি খানা বনাইছিলোঁ, ভিডিঅ' বনোৱা নাছিলোঁ, ইয়াৰ আগৰবাৰ যেতিয়া আমি খানা খাইছিলোঁ, তো তেতিয়া এই হেতাখন বনাই লৈছিলোঁ। তেতিয়া আমি ভিডিঅ' বনোৱা নাছিলোঁ, তেতিয়া মানে কেমেৰা নাছিলে লগতে। হঠাতে সেই সিবাৰো হঠাতে প্লেনিং হৈ গ'ল। তো আজি কিন্তু কেমেৰাৰ লগত লৈ আহিছিলোঁ নাই। তো আজি আমি কেমেৰাৰ লগত লৈ আহিছিলোঁ, তো সেইকাৰণে ভিডিঅ' বনাব পাৰিলোঁ। তো এতিয়া ফ্ৰাই হৈ আছে মাংসখিনি। তো লাহেকৈ আৰু ওপৰত কালাৰ এটা আহি গৈছে, ব্ৰাউনিছ কালাৰ এটা আহি গৈছে, ফ্ৰাই কালাৰটো আৰু ফ্ৰাই কালাৰ এটা আহি গৈছে। তো লাহেকৈ হ'বগৈ খাবলৈ অলপ দেৰি পিছত। তো অপেক্ষা কৰি আছোঁ খাবলৈ। টেষ্টটো কেনেকুৱা হ'ব। টেষ্টটো ভাল হয় কিন্তু দেই। পাহাৰত এনেকৈ কিবা য'তে বনাওক লাগিলে, পাহাৰত হওক পিকনিকত হওক য'তে নবনাওক লাগিলে ভাল লাগে খাই কিবা এটা হয় নাই। টেষ্টটো ভাল হৈ যায়। আচলতে মনটো ভাল হ'লে বস্তুবোৰ ভাল হয় বনাবলৈ। আমি ইয়াতে যদি কলপাত অকণ দিব পাৰিলে আৰু ভাল লাগিলে। কলপাত ওচৰে পাজৰে নাই, চব চাহ গছ আছে এইবোৰ চব। কলপাত নাই নহয়, কলপাত নাই দিয়া। তো গাইজ এতিয়া ইজন মোৰ লগত থকা এজনে কচু আনিব গৈছে, কচু বিচাৰিবলৈ গৈছে। ইয়াৰ আছে ক'ত কচু পাই নি, কচু বিচাৰিব গৈছে। তো এতিয়া মোক ইয়াত এইখিনি মানে লৰচৰ কৰা দায়িত্বটো মোক দি থৈ গৈছে। তো সেইকাৰণে মই এতিয়া ইয়াৰখিনি অলপ চোৱা চিতা কৰি দিম। তো আমাৰ এখন হেতা আছে। তো গাইজ এতিয়া মছলা দি থকা আছে ন, এতিয়া মছলা পৰিব। এতিয়া মছলা দি থকা আছে। সেইটো কি দিলে মছলা? সেইটো গৰম মছলা দিছোঁ, গৰম মছলা। আৰু সেইটো চিকেন মছলা। চব কালাৰ চব ওকে হৈ যাব। এইবিলাক কচু হ'ব যেতিয়া, কিন্তু কচু নাপালোঁ আমি বিচাৰিছিলোঁ। কচুবোৰ চব বুঢ়া হৈ গ'ল, দললে আছে ন, ওপৰত নাই বুঢ়া গোটেই দল। তো নহৰু পেষ্টটো দিয়া হৈ গ'ল লাহেকৈ। তেল কেনেকুৱা লাগে চব গাইজ, তেল আমি একচুৱেলি তেল দিয়াই নাছিলোঁ। নাই তেল দিয়া নাই। তো গাইজ মাংস বনাই থাকে মানে দেখাই দিওঁ ইয়াৰ ভিউ। তো ইয়াৰ একেবাৰে ওপৰত আছে চৰাইদেউ পৰ্বত। তো এতিয়া ভিউ চাওক,
আৰু এইফালে ভিউ চাওক, এইফালে ভিউ কি ধুনীয়া ভিউ। আৰু এতিয়া বেলিটো ডুবিব হৈছে, তো গ'প্ৰ ইমান ধুনীয়াকৈ মানে জাষ্টিফাই নহ'ব বস্তুটো। তো গ'প্ৰ ইমান ধুনীয়াকৈ বেলি ডুবাটো জাষ্টিফাই নহ'ব, কিন্তু বহুত ধুনীয়া এটা পিকচাৰ। চবে মিলি শাৰী পাতি প্ৰাৰ্থনা সময়ত মনে মনে দিও হাঁহি, অতীতে ৰাখে ধৰি বহুতৰে এনাজৰি, নেযাবা পাহৰি কেতিয়াও সেই দুষ্টালি। সৰুতে শিকিছিলো চবে আমি ভাই ভনী, তথাপি হাতত বান্ধা নাই মোৰ কোনো ৰাখি। আবা আবা কাবাডী, চুৱা চুই চুৰ পুলিচ, দেউতাৰ পিঠিত উঠি কেতিয়াবা দিও মালিচ। এতিয়া আমাৰ মাংস উতলি গৈছে হয় নাই, আৰু অলপ দেৰি লাগিব, আৰু অলপ দেৰি পিছত আমি খাব পাৰিম ধুনীয়াকৈ মাংস। মাংস হ'লে প্লেট নানিলে যে আমি কাগজতে খাম। মাংস হ'লে আমি প্লেট নানিলোঁ, তো হৈ যাব, চলি যাব এনেকৈ। কিবা এটা কৰিম আৰু কিবা এটা ব্যৱস্থা কৰিব লাগিব। তো গাইছ এইটো চব এতিয়া টেষ্ট কৰিব লৈছোঁ, টেষ্ট কেনেকুৱা হ'ব এতিয়া। তো এই পিচ ফাৰ্ষ্ট মই টেষ্ট কৰিছোঁ, এতিয়া মানে মাংস মজাকৈ সিজি গৈছে, চাই লওক এবাৰ। এই মজা হৈছে, আল্টিমেট বনাইছোঁ। বঢ়িয়া মানুহ এজন, নাই দিয়া, টেষ্ট মজা হৈছে। কি নাই দিয়া পিঁয়াজ নাই দিয়া, আৰু পিঁয়াজ এনেও পাই থাকিলোঁ, পিঁয়াজ তেল একো নাই দিয়া, চব এনেও পাই থাকিলোঁ আমি। তো গাইজ এতিয়া আমি খাই লওঁ এইখিনি, তো এইখিনি আমি খাই লওঁ এতিয়া। খোৱাটো ইমান দেখাই নাথাকোঁ, আপোনালোকৰ লোভ লাগিব পাৰে, সেইকাৰণে খোৱা দেখাই নাথাকোঁ ইমান বেছিকৈ। তো এতিয়া আমি খাম, খাই পিনে ঘৰলৈ যাম। তো কাৰণ এতিয়া আন্ধাৰ হৈ গৈছে এইফালে, তো এইফালে আন্ধাৰ হৈ গৈছে, এইফালে বেলি ডুবি গ'ল, আন্ধাৰ হৈছে। আমি সোনকালে খাওঁ আৰু যাওঁ। তো গাইজ এতিয়া আমি খাই মেলি আজৰি হৈ বাচন বৰ্তন চব সামৰি লৈ আহিছোঁ ন। এঘণ্টা তো এঘণ্টামান লাগিলে চব খাই মেলি। এই পাহাৰত নামি আহিছোঁ, সেইটো পাহাৰ খাই গৈছে ভৰিটো। বেয়া ভাগৰ লাগে এইডোখৰ নামোতে। তো গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তো এতিয়া আমিও ঘৰলৈ গৈ আছোঁ, ঘৰলৈ গৈ পিনে ভিডিঅ'টো এডিটিং কৰিম, তাৰপৰা ৰাতিকৈ আপলোড কৰিম। ৰাতিকৈ আপলোড কৰিম, তাৰপৰা আপোনালোকে দিনত পাই যাব ভিডিঅ' ৰাতিপুৱাই। তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট ভিডিঅ' লগ পাম, বাই।